যোৱা 19 নৱেম্বৰৰ দিনা হিয়াৰামুথু জুবিন গাৰ্গৰ 53 সংখ্যক জন্মদিনত অশ্ৰুসিক্ত নয়নেৰে প্ৰতিগৰাকী অসমীয়াই শ্ৰদ্ধাঞ্জলিৰ লগতে মহান শিল্পীগৰাকীৰ জন্মদিন পালন কৰে। ইয়াৰ মাজতে এই বিশেষ দিনটোত গোৱালপাৰা জিলাৰ ধূপধৰা এখন নাৰ্চাৰীয়ে এক ব্যতিক্ৰমী পদক্ষেপেৰে পালন কৰে প্ৰিয় শিল্পীগৰাকীৰ জন্মদিন। গোৱালপাৰা জিলাৰ প্ৰথমখন নাৰ্চাৰী হিচাপে পৰিচিত আনোৱাৰা নাৰ্চাৰীৰ তৰফৰ পৰা ধূপধৰা দুধনৈ আৰু কামৰূপ জিলাৰ বকোত 3000 নাহৰ গছৰ পুলি বিতৰণ কৰা হয়। আমাৰ নাহৰৰ পুলি বিতৰণ চলি আছে। এইসমূহ ৰাইজক পুলি সংগ্ৰহ কৰিবলৈ অনুৰোধ জনাইছো। ধূপধৰা মিলন সংঘৰ বাকৰিত পোৱা এক অনুষ্ঠানৰ জৰিয়তে নাহৰ পুলি বিতৰণৰ শুভাৰম্ভ কৰা হয়। নাহৰ পুলি বিতৰণৰ মাজতে মিলন সংঘৰ চৌহদত নাহৰ গছৰ পুলি ৰোপণো কৰা হয়। এই কাৰ্যসূচী আমি আৰম্ভ কৰিবলৈ ওলাইছোঁ। পৰিয়ালবৰ্গৰ পৰা তেখেতৰ নাতি প্ৰেমী ফুলাম গামোচাৰে সম্বৰ্ধনা আগবাঢ়িছে। পৰিয়ালবৰ্গৰ পৰা সম্বৰ্ধনা আগবাঢ়িছে। এখানে ফুলাম বিভাগেৰে সম্বৰ্ধনা আগবাঢ়িছে। আনোৱাৰা নাৰ্চাৰীৰ আমাৰ স্বত্বাধিকাৰী ধূপধৰাস্থ আনোৱাৰা নাৰ্চাৰীৰ স্বত্বাধিকাৰী আনেশ্বৰ ৰহমানে 93 জন্মদিনৰ আনোৱাৰা নাৰ্চাৰীৰ উদ্যোগত আশা ৰাখিম আপোনালোকে এই নাহৰৰ পুলিটো জীয়াই ৰাখিব। জয় জুবিন দা। জয় জুবিন দা। নাহৰৰ পুলি জয় জুবিন দা। 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 Ayah mulu pak, tokang ikan liga, ikan liga,